হেল্ল' গাইজ, স্বাগতম জনাইছোঁ অইন এটা ভিডিঅ'লৈ। চ' ADREৰ যোনবিলাক গ্ৰেড 4ৰ ৰিজাল্ট দিছে তেওঁলোকৰ এপ্লিকেশ্যনখন যেতিয়া তেওঁলোকে ডাউনলোড কৰিব যায়, যেতিয়া প্ৰফাইলত এপ্লিকেশ্যনখন চাব যায়, তেতিয়া তেওঁলোকে কৈছে যে আমি মেট্ৰিকত যদি আমি 600 নম্বৰৰ ভিতৰত 370 নম্বৰ পাইছিলোঁ, সেইটো এতিয়া 600 হৈ আছে। মানে মাৰ্কৰ যোনটো সেইটো পাৰ্চেণ্টটো ঠিকে আছে, কিন্তু মাৰ্কটো তেওঁলোকৰ অলপ মানে 600 আউট অফ 600 দেখাই আছে, তেওঁলোকৰ ভুল হৈ দেখাই থকা বুলি কৈছে। চ' তেওঁলোকে চিন্তা কৰিব নালাগে, মই তেওঁলোকক দেখাই দিম ক'ত কেনেকৈ মাৰ্কটো চালে তেওঁলোকৰ শুদ্ধভাৱে ডাউনলোড কৰি থৈ দিব পাৰিব। কাৰোবাৰ এপ্লিকেশ্যনখন হেৰাই গৈছে, চ' তেওঁলোকে এতিয়া ভয় খাই আছে যে আমাৰচোন মাৰ্কবিলাক ভুল হৈ আছে। চ' কেনেকুৱা হৈছে মই এবাৰ আপোনাক এক্সাম্পল হিচাপে দেখাই দিছোঁ। চ' চাওক, ইয়াত আপোনালোকে দেখা পাইছে যে মাৰ্ক কিমান আছে, আউট অফ মাৰ্কছ কিমান 600ৰ ভিতৰত ইয়াত 600 পোৱা দেখাই আছে। এইটো কিন্তু পাৰ্চেণ্টটো ঠিকে আছে, কিন্তু এইটো 600 দেখাই আছে। চ' বহুতৰে এইটোৰ কাৰণে বহুত চিন্তা হৈছে। ইয়াৰ ওপৰত চিন্তা কৰিব লগা একো নাই, মই আপোনালোকক ডাইৰেক্ট প্ৰফাইলত যাই দেখাই দি আছোঁ, ঠিক আছে। চ' আপোনালোকে তাত গৈ আপোনালোকক শুদ্ধ মানে ইয়াত আপোনালোকে যিমান মাৰ্ক পাইছে এইটো 600 নাহে, শুদ্ধভাৱে আহিব, শুদ্ধভাৱে আপোনালোকে ডাউনলোড কৰি থৈ দিব পাৰিব, যাতে ভৱিষ্যতে আপোনালোকৰ একো প্ৰব্লেম নহয়। আহকচোন যাওঁ। মই লৈ আহিলোঁ আপোনালোকক এইটো ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট বৰ্ডৰ যোনটো আপোনাৰ ক্লাছ 4 মানে গ্ৰেড 4ৰ পষ্টৰ যোনটো আপোনালোকে এপ্লিকেশ্যন কৰিছিল ইয়াত, ঠিক আছে। ইয়াত এপ্লিকেশ্যন কৰিছিল, ইয়াত এপ্লিকেশ্যন কৰিলে আপোনালোকে কি কৰিছিল, ইয়াত এপ্লিকেশ্যন ID এটা পাইছিল আৰু এটা আপোনালোকে পাছৱৰ্ড পাইছিল, ঠিক আছে। সেইটো দি আপোনালোকে লগ ইন কৰি আপোনালোকক মই কেনেদৰে শুদ্ধভাৱে যোনটো আপোনালোকৰ ভুল হৈ আছে আপোনালোকে চাব পাৰে চেক কৰি যে ভুল হৈ আছে নে নাই, ঠিক আছে। যদি ভুল হৈ আছে আপোনালোকে কেনেদৰে শুদ্ধভাৱে শুদ্ধ এপ্লিকেশ্যনখন ডাউনলোড কৰিব চব দেখাই দি আছোঁ, ঠিক আছে। মই এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো মাৰি লওঁ আৰু আপোনালোকে এই লিংকটো ইয়ালৈ এই অফিচিয়েল ৱেবছাইটটোলৈ অহা লিংকটো ক'ত পাব, চ' এইটো পাব আপোনালোকে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত। চ' আপোনালোকে তাৰ পৰা ডাইৰেক্ট এইটো পেজলৈ আহিব পাৰিব, ঠিক আছে। আহি কিনে ইয়াত আপোনালোকে এপ্লিকেশ্যন নম্বৰ মাৰিব আৰু ইয়াত পাছৱৰ্ড মাৰিব। চ' এপ্লিকেশ্যন আৰু পাছৱৰ্ড মাৰাৰ পিছত আপোনালোকক মই তলৰখিনি দেখুওৱা নাই, বিকজ অফ পাৰ্চনেল যোনবিলাক ইনফৰমেশ্যন আছে, নাম চামবিলাক আছে। চ' ইয়াত আপোনালোকে এনেদৰে দেখা পাব আছে মাই প্ৰফাইল ৰিপৰ্ট এডমিট কাৰ্ড লগ আউট, ঠিক আছে। এনেদৰে দেখা পাব। ইয়াত আপোনালোকে যদি মাই প্ৰফাইলত ক্লিক কৰে তেতিয়াহ'লে আপোনালোকৰ পাৰ্চেণ্টৰ যোনটো আপোনালোকৰ নম্বৰ আছে সেইটো ভুলকৈ দেখাব, ঠিক আছে। মই আপোনালোকক দেখাই আছোঁ কেনেদৰে ভুলকৈ দেখায়, আপোনালোকে সকলোৱে চাব পাৰে, ঠিক আছে। আপোনালোকে চাওক, যোনটো HSLC যোনটো আপোনালোকৰ মাৰ্ক আছে সেইটো কি দেখাইছে, 600ৰ ভিতৰত 600 দেখাইছে, ঠিক আছে। 600ৰ ভিতৰত 600টো কেতিয়াও মাৰ্ক হ'বই নোৱাৰে, ঠিক আছে। ইয়াত আপোনালোকৰ পাৰ্চেণ্টটো আপোনালোকে দিয়া মতে ঠিকে আছে, কিন্তু ইয়াত 600ৰ ভিতৰত 600 দেখাইছে। ইয়াক লৈ বহুত কেণ্ডিডেটৰ মাজত কি হৈছে, এটা চিন্তা আহি গৈছে যে তেওঁলোকৰ ৰিজেক্ট হ'ব নেকি। ইয়াৰ কাৰণে তেওঁলোকে একো চিন্তা কৰিব নালাগে, ইয়াৰ কাৰণে তেওঁলোকে শুদ্ধ এপ্লিকেশ্যনখন ক'ত ডাউনলোড কৰিব পাৰিব, ঠিক আছে। তেওঁলোকে ডাইৰেক্ট ইয়াত কাটি দিব, কাটি মিনছ ইয়াত বেক কৰাই দিব, বেক আপোনালোকে আহি যাব। চ' বেক অহাৰ পিছত আপোনালোকে পুনৰ সেই প্ৰফাইলটোৱে দেখা পালে ইয়াত আপোনালোকে ৰিপৰ্ট বুলি য'ত আছে তাত আপোনালোকে ক্লিক কৰি দিব, ঠিক আছে। ৰিপৰ্ট বুলি ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে কি কৰিব, প্ৰিণ্টত ইয়াত ছেভ এজ PDF বুলি য'ত আছে আপোনালোকে তাত ছেভ এজ PDFটো কৰি দিব, ঠিক আছে। ছেভ এজ PDFত আপোনালোকে PDF হিচাপে ছেভ হৈ যাব। ছেভ হোৱাৰ পিছত এইবাৰ আপোনালোকে চাব যে PDFটোত যোনটো ছেভ হ'ল সেইখনত এইবাৰ ঠিকে আছে নে নাই। চ' এইবাৰ আপোনালোকে একো টেনশ্যন কৰিব নালাগে, সেইখন ছেভ এজ PDFৰ এপ্লিকেশ্যন ফৰ্মখনত মই আপোনালোকক দেখাই দিছোঁ, চব ঠিক আহি যাব। চ' আপোনালোকে ইয়াত দেখা পাইছে যে ইয়াত আপোনালোকৰ 600ৰ ভিতৰত কিমান আছে, 477 পাইছে। চ' আপোনালোকৰ ইয়াত কি একেই মানে ইয়াত মানে শুদ্ধভাৱে নম্বৰটো আহি গৈছে। চ' আপোনালোকে এনেকৈ ডাউনলোড কৰি ছেভ এজ PDF হিচাপে আপোনালোকে ছেভ কৰি থৈ দিব পাৰে, ঠিক আছে। আজিলৈ ইমানখিনিয়ে। নেক্সট আমি কিমান চেলাৰী পায়, চ' গ্ৰেড 4ত আৰু কি ডকুমেণ্টছ নিব লাগিব ভিভাৰ কাৰণে গোটেইখিনি আমি ইয়াত এই চেনেলটোৰ থ্ৰুদি আপোনালোকক ভিডিঅ' যোগে ডিছকাছ কৰা হৈ থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে। চ' এইটো এটা একো ডাঙৰ কথা নহয়, আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন শুদ্ধভাৱে ডাউনলোড কৰি থৈ দিব পাৰে ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে, ঠিক আছে। আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।